हेलो फ्रेंड वेलकम बैक माय चैनल एसआई ब्लॉग मैं बर्तमान आसो कलेजत आज आमार प्रोजेक्टर काम আছে সেইকাৰণে মঙ্গলদৈত লৈ যাব ভিডিওটো চাই থাকিব আৰু লাইক কৰিব এতিয়া বেগটো লৈ যাওক বেগ যেহেতু এয়া চাওক এইটো মোৰ ফ্ৰেন্ড আমার ভাইয়ের চ্যানেলটো সাবস্ক্রাইব কৰি দিবা এতিয়া যাওক বাই 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 ভালকে যাবা ভালকে গৈ আছো তাত কি কৰি আছে যেহেতু প্রজেক্টত গৈ আছো সেইকাৰণে ফটো কৰি আছো আৰু ভিডিঅ' কৰি আছো যেহেতু ফটো আৰু ভিডিঅ' লাগিব প্ৰজেক্টত দিবৰ কাৰণে এতিয়া প্ৰজেক্টৰ কাৰণে ফটোটো উঠা হ'ল এতিয়া গৈ আছো আমি সব চাওক আল্ট্ৰাবাছ ৰিজাৰ্ভ কৰিছে আল্ট্ৰাটো চাব চাওক তাত আল্ট্ৰাবাছ ৰিজাৰ্ভ কৰিছে বেনাৰটো ইফালে কৰাচোন চাওক বেনাৰটো হেণ্ড অফ স্কিল ট্ৰেইনিং এইটো ৰিজাৰ্ভ কৰিছে যেহেতু ষ্টুডেণ্ট 9, 10 আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ চববিলাক লৈ যাব সেইকাৰণে চাওক দুটা এটা বাছ আৰু এটা ফাইনেলি পাই গ'লোঁ ইয়াতে কৰিব চাওক চাব পুদ্দাৰ কাৰ ৱৰ্ল্ড এইটো ৱৰ্কশ্বপতে আমাৰ প্ৰেক্টিকেলবিলাক কৰাই দেখাই দিব যেহেতু আমাৰ ছাবজেক্ট অট'মেটিক আছে ইয়াত গাড়ীৰ কাম বেছি হ'ব এইটোৱে ৱৰ্কশ্বপত ভিতৰৰ ফালে গৈ আছোঁ আমি এতিয়া আমি ৱৰ্কশ্বপৰ ভিতৰৰ ফালে সোমালোঁ এতিয়া আমাক চাৰিচকীয়া বাহন এটাত কি কি পাৰ্টছ ব্যৱহাৰ হয় এইবিলাকৰ নাম শিকাই দিব ইয়াতে ৰেডি কৰি থৈ দিছে চাওক আমাক প্ৰেক্টিকেলি দেখাই দিব আমি সেইটো পাইছোঁ বেটাৰী ঠিক আছে আৰু আমি হয় এইখিনি গোটেইখিনি যিমান হেৰি আছে এইটো খোলাৰ পিছত ইয়াৰ ভিতৰত আমি কি পাম তোমাৰ পিষ্টন পাম কানেক্টিং ৰড পাম যিখিনি স্প্ৰিং টাইপৰ কিবা বস্তু পাম এইটো আমি যে পিছত যিটো ফটো ৰাখিছোঁ সেই গোটেইখিনি চিষ্টেম এইটোৰ ভিতৰত আছে আৰু মেইন ইঞ্জিনটো এইটোৱে ঠিক আছে ইয়াতে এয়াৰ ফিল্টাৰৰ এয়াৰ ফিল্টাৰ যিটো আপোনাৰ হেৰি ছাপ্লাইৰ কাম কৰে একচুৱেলি এইটো এনেকুৱাকৈ বনোৱা হয় যাতে কোনো লিকেজ হ'ব নোৱাৰে না তোমাৰ ফুয়েলৰ লিকেজ হ'ব না এয়াৰৰ লিকেজ হ'ব এয়াৰ মানে বায়ু বায়ুৰৰ লিকেজ হ'ব নোৱাৰে তোমাৰ তেলৰো লিকেজ হ'ব হয় তাৰপিছত আমি যিটো কুলিং ছিষ্টেমৰ এটা পাৰ্টছ এটাই পাওঁ যেটো আমি এইফালে দেখা পাইছোঁ ৰেডিয়েটৰ এটা তিনিটা বস্তু আছে যেটো আমাৰ কুলিং ছিষ্টেমত কাম কৰে বেটাৰীটোতো 12 ভল্ট ন নেকি 12.6 থাকে না এতিয়া খাব কাৰণে লৈ আহিলা চাওক চিকিউৰিটি এতিয়া ভিতৰৰ ফালে গৈ আছোঁ অলপ পাৰ্কত যাম পাৰ্কত যাই কিনে অলপ ফটো উঠি আহিম চাওক বহুত কেইজন আহিছে ৰিপেয়াৰ্ছ পাৰ্কৰ ভিতৰৰ ফালে সোমাই আহিলোঁ এতিয়া চাওক ইয়াত কি কি বস্তু আছে চাই থাকিব পাৰ্কটো অলপ চাই লওক চাব চাওক সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত বস্তু আছে চাওক প্লে জোন বুলি লিখা আছে প্লে জোন ইয়াত ফুটবল খেলিব পাৰি ইয়াত ফুটবল খেলি আছে তেওঁলোকে মই ফাৰ্ষ্ট টাইম আহিলোঁ চাওক হ'ব দিছা আজি
এতিয়া হোটেলৰ ভিতৰত আহিলোঁ, খাবলৈ দিছে, বিৰিয়ানী দিছে আৰু কিবা দিছে চাওঁ। চাওক তেওঁলোকে চবে খাই আছে, এতিয়া মই খাম। চাওক এইবিলাক আমাৰ লগত। খোৱা বোৱা শেষ হ'ল, এতিয়া ঘৰৰ ফালে যাম। চাওক কি মজা লাগিছে চাইকেলটো, এই চাইকেলটোৱে বহুত মজা লাগিছে। আহি পালে বাছটো। আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাক চাই থাকিব। অ'কে, টাটা, বাই বাই।